নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে আৰু ভাল পাইছে কাৰণে চাগে ইমানখিনি আমাক মৰম দিছে, আমাৰ ইমান ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে খুব কম দিনৰ ভিতৰতে, আমাৰো খুব ভাল লাগিছে আৰু সেইকাৰণে আমি দুগুণ উদ্যমেৰে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই আছোঁ। ঠিক আছে, তেতিয়াহ'লে পলম নকৰোঁ আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰিয় শিষ্য কোন? শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ। আমি আপোনালোকলৈ আগৰ এটা খণ্ডত শংকৰদেৱৰ বিষয়ে আগবঢ়াইছিলোঁ, আজি আমি আপোনালোকলৈ মাধৱদেৱৰ বিষয়ে আগবঢ়াম। সেইকাৰণে প্ৰথম প্ৰশ্নটো লৈছোঁ শংকৰদেৱৰ প্ৰিয় শিষ্য কোন, আৰু আমি সকলোৱে জানো শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ। 2 নম্বৰ প্ৰশ্নটো হৈছে বুঢ়াৰ পো কোন? বুঢ়াৰ পো মাধৱদেৱ। 3 নম্বৰ প্ৰশ্নটো শংকৰদেৱে বুঢ়াৰ পো বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল? একেটাই প্ৰশ্ন, মাধৱদেৱক। 4 নম্বৰ প্ৰশ্নটো মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? 1489 খ্ৰীষ্টাব্দত। 5 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ জন্মস্থান ক'ত? লখিমপুৰৰ নাৰায়ণপুৰৰ অঞ্চলত। হয়নে? 6 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ পিতৃৰ নাম কি? গোবিন্দগিৰি। 7 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ মাতৃৰ নাম কি? মনোৰমা। 8 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ শিক্ষাগুৰুজনাৰ নাম কি? ৰাজেন্দ্ৰ অধ্যাপক। এইখিনিতে কমেণ্ট কৰি জনাবচোন শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি? হয়নে? খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। 9 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1596 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল? কোচবিহাৰত। আপোনালোকে এতিয়া ভাবিব চাগে যে মাধৱদেৱৰ বিষয়েনো কোনে নাজানে? আমি আগতো শংকৰদেৱৰ বিষয়ে পঢ়াইছিলোঁ, এতিয়া পঢ়াইছোঁ মাধৱদেৱৰ বিষয়ে, কোনেনো নাজানে? কিন্তু এইখিনি কিছুমান এনেকুৱা কথা থাকে যিখিনি আপোনালোকৰ মনৰ পৰা পাহৰি যোৱা যায়। কিন্তু শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়েটো পৰীক্ষাত আহে, খুব সম্ভাৱনা থাকে, আহে, হয়নে? গতিকে আপোনালোকে যাতে পাহৰি নাযায়, আপোনালোকে আগতে পঢ়ি থৈছোঁ যদি আপোনালোকৰ যাতে মনলৈ আহি যায়, সেইকাৰণেহে আমি এই শংকৰদেৱ বা মাধৱদেৱৰ বিষয়ে আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকে যাতে পাহৰি নাযায়। আৰু আপোনালোকে যদি আগৰ প্ৰশ্নসমূহ চাই শংকৰদেৱ বা মাধৱদেৱৰ বিষয়ে যিকোনো এটা প্ৰশ্ন অহা দেখা যায়, হয়নে? তেতিয়াহ'লে বলক 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। ৰাজহুৱা কাব্য আৰু জন্ম ৰহস্য কাৰ ৰচনা? মাধৱদেৱৰ। খুব ইম্পৰ্টেণ্ট, ৰাজহুৱা কাব্য কাৰ ৰচনা? এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে। 12 নম্বৰ প্ৰশ্ন নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব মাধৱদেৱে। আৰু নামঘোষাৰ বিষয়ে বহুবাৰ প্ৰশ্ন অহা দেখা গৈছে যদি আমি পৰীক্ষাসমূহ চাওঁ মাধৱদেৱৰ বিষয়ে, যে নামঘোষা কোনে ৰচনা কৰিছিল, বা নামঘোষাত কিমানটা ঘোষা আছে, বা নামঘোষাৰ অন্যটা নাম কি? আমি পিছলৈ প্ৰশ্নসমূহৰ উত্তৰ পাম। 13 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হ'ব নামঘোষা। 14 নম্বৰ প্ৰশ্ন নামঘোষাৰ আন এটা নাম কি? হেজাৰী ঘোষা। আৰু হেজাৰী ঘোষা কিয় হয় সেইটো আমি পিছত পাম। 15 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে নামঘোষাক কি আখ্যা দিছে? উত্তৰ হ'ব মহাপ্ৰস্থানিক গীত। 16 নম্বৰ প্ৰশ্ন নামঘোষাত কিমানটা ঘোষা আছে? উত্তৰ হ'ব 1000টা। আৰু সেইকাৰণে এই নামঘোষা কি বুলি কোৱা হয়? হেজাৰী ঘোষা বুলি কোৱা হয়। 17 নম্বৰ প্ৰশ্ন হৈছে মাধৱদেৱৰ নাটকেইখনৰ নাম লিখা। আমি নাম লিখা বুলি এইকাৰণে দি দিছোঁ যাতে গোটেইখন আপোনালোকৰ কথা কৈ দিওঁ, তেতিয়া আপোনালোকৰ সুবিধা হ'ব পৰীক্ষাত মনত পেলাবলৈ। উত্তৰ হ'ব অৰ্জুন ভঞ্জন, সুধৰা, পিম্পৰা গোস্বামী, বমিলেটুৱা আৰু ভোজন বিহাৰ। এইকেইখন হৈছে শংকৰদেৱৰ নাট। কিন্তু মনত ৰাখিব শংকৰদেৱৰ গোটেইখিনিকে নাট বুলি কোৱা নাযায়, তাৰে কিছুমান তেওঁৰ ঝুমুৰা আছে। এতিয়া প্ৰশ্ন হৈছে যে 18 নম্বৰ প্ৰশ্নটোলৈ যদি আমি যাওঁ, অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি? সেইটো হ'ব দধিমথন। 19 নম্বৰ প্ৰশ্ন অৰ্জুন ভঞ্জন নাটৰ মূল কি? ভাগৱত পুৰাণ। 20 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ বাহিৰে বাকী কেইখনক কি নাট বোলা হয় বা নাটক কি বোলা হয়? ঝুমুৰা। মই কৈছিলোঁ যে মাধৱদেৱৰ সকলোবিলাক নাটকক নাট বুলি কোৱা নহয়, কি বুলি কোৱা হয়? ঝুমুৰা বুলি কোৱা হয়। ঝুমুৰা কিয় বুলি কোৱা হয় আমি পিছলৈ আপোনালোকক বহুত ডিটেইলছত এইখিনি বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে? আজি যিহেতু পৰীক্ষালৈ বেছি দিয়ে না, আমি সকলোবিলাক বুজাই থাকিলে আপোনালোকৰ অসুবিধা হ'ব। 21 নম্বৰ প্ৰশ্ন হৈছে মাধৱদেৱৰ ঝুমুৰাসমূহৰ লক্ষণ কি? কৃষ্ণ, কৰ্ণা, বৃত। এইটো 22 নম্বৰ প্ৰশ্ন ভূষণ হৰণ কাৰ ৰচনা? উত্তৰ মাধৱদেৱৰ। 23 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ বৰ্গীতৰ সংখ্যা কিমান? 157টা। 24 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ তেজৰে কমলাপতি শীৰ্ষক বৰগীত কি বিষয়ক? উত্তৰ হ'ব জাগন বা জাগৰণ বিষয়ক। 25 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ একমাত্ৰ কাব্য গ্ৰন্থখনৰ নাম কি? ৰাজসূয় কাব্য। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। 26 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ ৰাজসূয় কাব্য গ্ৰন্থখনত কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে? আখ্যানমূলক। 27 নম্বৰ প্ৰশ্ন মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? ৰাজসূয় কাব্য। 28 নম্বৰ প্ৰশ্ন ভক্তিৰ ৰত্নাৱলী আৰু নাম মালিকা কাৰ ৰচনা? মাধৱদেৱৰ। 29 নম্বৰ আদিকান্ত ৰামায়ণ কোনে ৰচনা কৰিছিল? মাধৱদেৱে। এতিয়া আদিকান্ত ৰামায়ণ মাধৱদেৱে ৰচনা কৰিছিল। এতিয়া আপুনি কওকচোন শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? আপোনালোকক শংকৰদেৱৰ বিষয়ে পঢ়াওঁতে আমি কৈ থৈছিলোঁ, যদি মনত আছে আপোনালোকে কমেণ্ট কৰি জনাওক। মনতো থাকিবই লাগিব, পৰীক্ষাত বেছি দিন নাই, এতিয়াও যদি পাহৰি যায় তেতিয়াহ'লে আপোনালোকৰ কিন্তু সমস্যা হ'ব, ঠিক আছে?
30 নম্বৰ প্ৰশ্ন হৈছে অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে নাইবা অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা দুইগৰাকী মিলাই পেলাই সুধিছে দুইগৰাকীক মিলাই পেলাই সুধিছে কিমানটা হ'ব 191টা 191টা বৰগীত আছে আৰু হয়তো বহুখিনি প্ৰচলিত হৈ থাকিলেহেঁতেন কিন্তু আপোনালোকক যোৱা দুখন আকৌ কৈছোঁ আমি যেতিয়া শংকৰদেৱৰ বিষয়ে পঢ়াইছিলোঁ তেতিয়া কি হৈছিল আমি গম পাইছিলোঁ যে শংকৰদেৱৰ অলপমান বৰগীত কমলাবায়ন নামৰ এজনে আওৰাবলৈ নি পুৰি পেলাইছিল হয়নে তেতিয়াৰ পৰা শংকৰদেৱৰ বৰগীতৰ সংখ্যা কমি আহিল আৰু কমি হোৱাৰ কাৰণে সৰ্বমুঠ অসমত প্ৰচলিত দুইজন মহাপুৰুষৰ মিলাই যিমান প্ৰচলিত আছে বৰগীতৰ সংখ্যা সেয়াও কমি আহিল হয়নে আজি আমি আপোনালোকলৈ মাধৱদেৱৰ বিষয়ে 30টা বাছি প্ৰশ্ন লৈ আহিছিলোঁ যিখিনি পৰীক্ষাত অহাৰ সম্ভাৱনা অতিকে বেছি খুব ইম্পৰ্টেণ্টখিনি আকৌ এবাৰ আওৰাই দিছোঁ নামঘোষাৰ বিষয়ে একদম চাই যাব মনত ৰাখি যাব সকলোৰে মনত আছে কিন্তু মনত ৰাখি যাব এবাৰ ঠিক আছে বা বুঢ়াৰ পুকুন এইটো খুব ইম্পৰ্টেণ্ট হয় বা ৰাজহুৱা কাব্যখন খুব ইম্পৰ্টেণ্ট হয় কিয়নো ৰাজহুৱা কাব্যখন শংকৰদেৱৰ একমাত্ৰ কাব্য হয়নে আৰু এই ৰাজহুৱা কাব্যখন কাৰ আদেশত ৰচনা কৰিছিল আমি হেতু গম পাইছিলোঁ চিলাৰায় পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় গতিকে এনেকুৱা ধৰণৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয় নাটসমূহক কি বুলি কোৱা হয় ঝুমুৰা বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট মনত ৰাখি থ'ব এনেকুৱা ধৰণৰ আমি প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই দিছোঁ ঠিক আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব